ঘৰৰ পৰা খুব বেছি 50 খোজ দূৰত এয়া চাওক পানী ফ্লাপ হৈ গ'ল আৰু চাগে 10 মিনিটৰ পিছত আমাৰ মানে এই যিটো অহা যোৱা কৰা ৰাস্তা এই ৰাস্তাটো 10 মিনিটো নালাগে চাগে পাই যাবহি। এয়া চাওক তাৰিখটো হ'ল 18 তাৰিখ বুধবাৰ, মে' 18 তাৰিখ বুধবাৰ হয়। এয়া চাওক পানী দেখিছেনে কেনেকুৱা, বলক ওপৰৰ পৰা দেখাই আছোঁ। এয়া চাওক পানী কিমান ভয়ংকৰ পানী চাওক, আৰু পানী দেখিতো একদম আমাৰ আৰু ভয় লাগি আছে, কাৰণ পানী কোনো কাৰণতে কমা নাম লোৱা নাই, বেছিয়ে হৈ আছে আৰু এইফালে চাওক। এয়া চাওক পানীৰ অৱস্থা, এয়া দমকল একেবাৰে পানী নোলোৱা হৈ গৈছে, বিশেষকৈ আন যেই নহওক কিন্তু পানী খোৱা পানীকণৰ কাৰণে আমাৰ বহুত কষ্ট হৈ গৈছেগৈ। কিমান দূৰৰ পৰা যে পানী পৰি পৰি আনিছোঁ, এবুকু পানীত পৰি পৰি পানী আনিব লগা হৈছে। এয়া চাওক আৰু এয়া টিংখিনি যে দেখিছে এয়া হ'ল আমাৰ পুৰণা ঘৰ। এয়া চাওক এয়া হ'ল আমাৰ পুৰণা ঘৰৰ অৱস্থা। এয়া চাওক এইফালে আমাৰ এই ভণ্টি, আমি এতিয়া চাহ তাহ খাই লোৱা মানে ইয়াতে আছে যে সিহঁতেও এই বাচন ধুই আছে। এয়া সেইফালে চাওক একে কোমোৰা মৰি গ'লগৈ, মানে য'ত কোমোৰা সেইজোপা। কোন পাৰকেইটা কিবা এটা দিব লাগিছিলেও কলি যায় দে। আৰু এয়া পানী চাওক, পিছৰ দিনা পানী মানে কালিতকৈ আজি বহুতেই হ'ল আৰু আজিৰ তাৰিখ। এইফালে এয়া চাওক বানপানীৰ ৰূপ অকণমান দেখাই দিছোঁ এয়া বাহিৰত, আৰু চাওক কেনেকুৱা ৰূপ লৈছে দেখিছেনে। এয়াই একদম তামাম, মানে যেনিয়ে চাওঁ খালি পানী 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 পানী। এয়া দেখিছেনে, আৰু গোটেই গৰু আৰু মানুহবোৰ এতিয়া ৰাস্তাতে থাকিব লগা হৈছে। এইফালে এয়া দেখিছে, আৰু এইফালে আমাৰ এই ল'ৰাকেইজন কি আৰামত আছে দেখিছে, আৰু সিহঁতে ভাবিছে যেতিয়ালৈকে পানী নুশুকায় তেতিয়ালৈকে বোলে ইয়াতেই থাকিব। দেখিছে বানপানী কেনেকুৱা ৰূপ, আৰু আমি বৰ্তমান এনেই এপাক আহিলোঁ ৰাস্তাৰ ফালে চাবলৈ। এয়া চাওক তামাম বানপানী ভয়, আৰু এইফালে এইকেইটা হ'ল গৰু, মানে একদম বেয়াকৈ আৰু বানপানীটো উঠিছে। চাওক বহুত দুখ লগা বিষয়, এটা পৰুৱাও ওখ গছপাত এটাত উঠি আছে, মানে সিহঁতেও ভাবিছে যে আমি কেনেকৈ ওখ ঠাই অকণ পাওঁ আৰু আমি নিজকে বচাব পাৰোঁ। আহাৰৰ কথাটো বাদেই দিছোঁ বাৰু, সিহঁতৰো আমাতকৈ সিহঁতৰ আৰু মানে ভয়ে লগা নিচিনা। এয়া চাওক সেইকাৰণে মই অলপ দেখালোঁ কিমান পানী হৈছে চাওক। কিবা এটা তাতে এইফালে আকৌ নমস্কাৰ বন্ধুসকল, মই অনামিকা দীক্ষিত ব্লগছৰ পৰা আপোনালোকক আজি এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ, আৰু আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু দেখিছেই এয়া হ'ল আমাৰ বানপানীৰ অৱস্থা। বাৰু কম আপোনালোকৰ খবৰ ভালনে? ভাল বুলি কি কম চাগে, কিছুমানৰ হয়তো ভাল হ'ব পাৰে আৰু কিছুমানৰ হয়তো এনেকুৱাই দুৰ্দশা, আৰু এইটো ভাল বুলি ক'ব নোৱাৰে। আৰু সঁচা কথা ক'বলৈ গ'লে মানে আজি এনেকুৱা অৱস্থাতে ভিডিঅ' মই চুৰু কৰি দিছোঁ, কাৰণ ভাল কাপোৰ পিন্ধি থকা অৱস্থাত নাই। আৰু এয়া পানী চাওক অকণমান ইমানখিনি মানে আপোনাৰ আছে, আমাৰ ঘৰত সোমাবৰ কাৰণে বাকী আছে। এই ভেটিটো আমি বহুতখিনি ডাউন আছিলে, আমি যিমানখিনি ওখকৈ বনালোঁ, কিন্তু এতিয়া পস্তাইছোঁ। মোৰ হাজবেণ্ডে কৈছিলে আৰু অলপ ওখ দিবলৈ, কিন্তু মই ওখ নিদিলোঁ, আৰু এতিয়া মানে আমি বহুত পস্তাইছোঁ, আৰু মানে দিয়া হয় ভাল আছিলে চাগে। বাৰু যিয়ে নহওক অৱস্থা একদম মানে বেয়া বুলিয়ে ক'ব পাৰে, একদম মানে ভয়ানক আৰু দেই। এয়া চাওক, আৰু যদি কেনেবাকৈ মানে এক বেগেট পানী হৈ যায়, এক বেগেট মানে 1.5 বেগেট পানী যদি হৈ যায়, তেতিয়াহ'লে চাগে আমাৰ এইফালেও আহি যাব। কি পাৰোঁ বাৰু দেখাই থাকিম। আৰু এই গামলা পানী আনিব ক'লৈকে গৈছোঁ জানেনে, আমি বহুত দূৰৰ পৰা পানী আনিছোঁগৈ, একদম ইমান পানী পৰি পৰি পানী আনিছোঁ খাবৰ কাৰণে। আমাৰ দমকল ডুবি গ'ল, আমাৰ ওচৰে পাঁজৰে কমচে কম 4-5টামান দমকল ডুবি গ'ল। এতিয়াতো মটৰ কোনো খুলি খালি আমি একদম ৰাখি দিলোঁ ওপৰত। এয়াই আৰু কি ক'ম। এইফালে এয়া চাওক আমাৰ ইয়াতে ইয়াতে আছে। বাৰু আকৌ পিছত লগ পাম হা। ল'ৰা ছোৱালী গোটেইখিনি একেবাৰে ইয়াতে পেলাই আছে। তুমি যোৱা মাছ মাৰাগে। আৰু এয়া
এয়া দেখিছে সিহঁতৰ উৎপাত দে বেমাৰ হ'ব ওপৰলৈ উঠি আহা এইবিলাক লেতেৰা পানী দে মই কৈ দিছোঁ তোমালোকক পুৰি পেলাই পিটিকা কৰি দিম দিয়া আহা আহা নালাগে নানামিবা আহা কৰি ওপৰলৈ উঠ ওপৰলৈ উঠা আমাৰ কুহি কুহি চা কুহি চা কুহি 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 ধুনু ধুনু কুহি এইফালে আমাৰ একদম দেৱে কুহি পুৰা খেলাই আছে এই দেখিছে কিমান পাৰ্টি আছে ঘৰলৈ পিছে মই এতিয়া যাওঁ পানী আনিবলৈ কাৰণ আমাৰ ইয়াত পানী একোৱেই মানে পানী নাই সেইকাৰণে যাওঁ পানী চানী আনিবলৈ ক অঁ অঁ আমি এতিয়া পানী আনোগৈ হা এয়া হ'ল আজি 4 দিনৰ পানী মানে ওলালে আৰু এয়া অৱস্থা দেখিছে গোটেই পলস কৰি অৱস্থা নাই সেইফালে আকৌ পানীখিনি দৰ হৈয়ে আছে সেইফালে একেবাৰে এয়া চাওক এতিয়াও বৰ্তমান পানী আছে পলসে সৈতে একদম পুৰা মানে ভৰ্তি হৈ আছে এয়া হাল এয়া দেখিছে বানপানী সোমাই একদম পুৰা অৱস্থা বেয়া আমাৰ বাৰুকে গাড়ীখন নাছিলে এয়া চাওক একদম মানে বহুত বেয়াকৈ সোমাইছে আজি 4 দিন হ'ল কণ্টিনিউ 20 হ'ল আৰু 17 তাৰিখৰ পৰা পানী সোমাইছিলে এয়া তাকে অকণমান দেখাই দিলোঁ যিমান যলৈকে চাই আপুনি তিমানলৈকে পানীয়ে পাব একদম বহুত আগলৈকে পানী 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 বানপানী বিভীষিকাৰ ৰূপ ইয়াকে কয় ওলাই যোৱাৰ পিছত আমাৰ ঘৰৰ চোতালবোৰ চাওক কেনেকুৱা হৈ গ'ল দেখিছে আৰু এয়া হ'ল আমাৰ ঘৰৰ চোতাল একদম পুৰা মানে বালি মাটি কমচে কম ইয়াত 2 ইঞ্চিকৈ চোতালৰ ওপৰত পৰি গ'ল আৰু এইফালে এইখিনি চাওক আমাৰ শিলগুটিত পুৰা পলস বুলি কয় একচুৱেলি এইবিলাকক বালিয়া মাটি গোটেই পলসীয়াকৈ আৱৰি ল'লে চাওক এয়া চাওক আমাৰ অৱস্থা এয়া দেখিছে এইখন হ'ল আমাৰ পিছফাল আৰু বৰ্তমান এতিয়াও আমাৰ এয়া পানী ওলোৱাই নাই এয়া সেইফালে যিমান দেখে আপুনি পানী পানীয়ে দেখিব চৌপাশটোৰ অৱস্থাটো চাওক দেখিলে একদম বহুত বেয়া লগা মানে ঘিণ লগা নিচিনা হৈ যায় যিখন চোতাল এতিয়া বৰ্তমান এয়া অৱস্থা আৰু সেইফালে গাড়ী থোৱা ঘৰটো যে ইয়ে দেখিছে এইবোৰ একো কৰাই নাই লাহে 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 কৰিব লাগিব এয়া গেটখনটো আধৰুৱাই বনাই পেলাই থাকি গ'ল এতিয়া এইবিলাক জেগা যেতিয়া শুকাব তেতিয়া আকৌ মিস্ত্ৰী আহিব আৰু এয়া কালি আপোনালোকক মই আগৰ পানীৰ ভিডিঅ'টো দেখাইছোঁ বানপানী সোমোৱা ভিডিঅ'টোত বালিখিনি আমাৰ ভিনদেউজনে ওপৰলৈ উঠাই থৈছিলে আৰু গোটেই বালিখিনিৰ ওপৰত এতিয়া মাটি কমচে কম 1.5 ইঞ্চি 2 ইঞ্চি মাটি বহি গ'ল ইয়াক আকৌ বালি কেনেকৈ কাম কৰিব নাজানো আৰু মিস্ত্ৰী অহাৰ পিছতহে গম পাম এইখিনি আকৌ চাওক এইখিনিতে মছলা মিলোৱা আছিলে এইখন একেবাৰে কমচে কম 3-4 ইঞ্চি মানে পলসে আৱৰি ল'লে এয়াই আৰু আমাৰ এতিয়া বানপানী সোমোৱাৰ পিছত এইবোৰেই হ'ল আমাৰ হালত বাৰু যেই নহওক আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে বিশেষকৈ বানপানীৰে আৱৰা আমাৰ দুৰ্দশাবিলাক আপোনালোকক দেখুৱালোঁ জনালোঁ আৰু আমি কিমান কষ্টত থাকিব লগা হৈছে আৰু এই সকলোবোৰ হৈছে আমাৰ চৰকাৰৰ কাৰণে কাৰণ ভালকৈ নদীৰ বান্ধবোৰ ভালকৈ নামাৰে আমি কপিলি পৰিয়া মানুহবোৰৰ কাৰণে আমাৰ এয়াই অৱস্থা আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদিহে সঁচাকৈ ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল ৰাখিব যেন মই দিয়া ভিডিঅ'বোৰ সকলোবোৰ আপোনালোকে পায় পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত বাই বাই বাই